মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ MCQ আমি কেইটামান চাম। চেপ্টাৰটো হ'ল পুনৰালোচনা, ৰিভিজন চেপ্টাৰ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আৰু তোমালোকে যদি নতুন নতুন কোৱেশ্চন পোৱা, এই কোৱেশ্চন বিলাক আমালৈ কমেন্টৰ সহায়ত পঠাব পাৰা, আমি সলভ কৰি দিবলৈ যত্ন কৰিম। আমি কেইটামান প্ৰব্লেম চাওঁ। 0.0000735 কেইটা জিৰ' আছে? 5টা জিৰ' আছে। 735ৰ প্ৰামাণিক ৰূপটো হ'ল, এইকেইটাৰ প্ৰামাণিক ৰূপ কোনটো? এটা প্ৰামাণিক ৰূপ বুলি ক'লে আমাৰ যেতিয়া দশমিক ভগ্নাংশৰ প্ৰামাণিক ৰূপৰ কথাটো আহে, তেতিয়া আমাৰ কি হয়, আমাৰ যিটো সংখ্যা থাকিব, সেই সংখ্যাটোৰ আমাৰ এটা অংক আমি কি কৰো, দশমিকৰ বাওঁফালে ৰাখো আৰু বাকি কেইটা অংক দশমিকৰ সোঁফালে থাকে। গতিকে এই হিচাপত আমাৰ হয় এইটো হ'ব, নহলে এইটো হ'ব। কাৰণ কি হয়, দশমিকৰ সোঁফালে আমি বাওঁফালে এটা অংক ৰাখো 7 পইণ্ট ইয়াতে আৰু বাকিখিনি। গতিকে আমি পইণ্টটো ক'ত আমি আনিম? দশমিক পইণ্টৰ বাওঁফালে এটা থাকিব, গতিকে পইণ্টটো ইয়াতে আহিব। গতিকে পইণ্টটো যদি ইয়াতে আহে, এই ঠাইত পইণ্টটো আমি লৈ আহিব লাগিব। পইণ্টটো কিমান ঘৰ আনিব লাগিব? 1 2 3 4 5 6 ঘৰ আনিব লাগিব। এতিয়া আমি যেতিয়া 6 ঘৰ পইণ্টটো লৈ আহো, তেতিয়া কি হ'ব? আমাৰ 6 ঘৰ মানে আমি সংখ্যাটো ডাঙৰ কৰো। যেতিয়া দশমিকটো সোঁফালে লৈ গৈ থাকো, তাৰমানে সংখ্যাটো কি হৈ গৈ থাকে? ডাঙৰ হৈ গৈ থাকে। জানে আমাৰ এই 735 বুলিয়ে কৈছো। সাপোজ দশমিকটো আমাৰ ইয়াতে আছে, বা দশমিকটো যদি ইয়াতে থাকে, আমি সোঁফালে লৈ গৈছো এক ঘৰ 735। এই সংখ্যাটো ইয়াতকে ডাঙৰ। আৰু যদি আমি দশমিকটো আৰু ঘৰ সোঁফালে লৈ যাওঁ 73.5, ইয়াতকে ই আৰু ডাঙৰ। 735 ইয়াতকে ই আৰু ডাঙৰ। তাৰমানে দশমিকটো যদি সোঁফালে গৈ থাকে, সংখ্যাটো একেটা মানে অংককেইটা একে আছে, আৰু দশমিকটো সোঁফালে লৈ গৈ থাকিলে সংখ্যাটো কি ডাঙৰ হৈ গৈ থাকে। আৰু দশমিকটো যদি বাওঁফালে লৈ আহো, আমি দশমিক ইয়াতে আছে, বাওঁফালে ঘৰ লৈ আহিলো, সংখ্যাটো সৰু হ'ল, আৰু বাওঁফালে লৈ আহিলো, সংখ্যাটো সৰু হ'ল, আৰু বাওঁফালে লৈ আহিলো, সংখ্যাটো সৰু হ'ল। এইটো হ'ল দশমিকৰ যিটো সোঁফালে, দশমিকটো ক'ত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সংখ্যাটো ডাঙৰ সৰু আমি ক'ব পাৰো। এতিয়া আমাৰ কি হৈছে, ইয়াৰ প্ৰামাণিক ৰূপ আমি এইমাত্ৰ ক'লো, আমি কি প্ৰামাণিক ৰূপ বুলি ক'লে আমাৰ দশমিকৰ বাওঁফালে এটা অংক থাকিব লাগিব। অংক মানে আমি 0টো বাদ দি, বাকী বিলাক 0টো বাদ দি মানে আমাৰ 1 2 3 4 5 যি থাকে আমি সেইটো ল'ব লাগিব। গতিকে দশমিকটো আমাৰ ইয়াতে থাকিব লাগিব 7.35 বা 7.35। এইটো হ'ব নাইবা এইটো হ'ব, এইটো আৰু এইটো নহয়, আমি নলওঁ প্ৰামাণিক ৰূপৰ ক্ষেত্ৰত। এতিয়া আমি সংখ্যাটো দশমিকটো কেই ঘৰ আনিছো? 1 2 3 4 5 6 ঘৰ সোঁফালে আনিছো। তাৰমানে আমি সংখ্যাটো কি কৰিছো? ডাঙৰ কৰিছো। কিন্তু আমি সংখ্যাটো ডাঙৰো কৰিব নোৱাৰো, সৰুও কৰিব নোৱাৰো, একে হ'ব লাগিব সংখ্যাটো। গতিকে এইটো আমি যদি সোঁফালে লৈ আহো, তেতিয়া 10 to the power কিমান হ'ব? যিমান ঘৰ সোঁফালে লৈ আহো সেইটো মাইনাছ হ'ব। কিমান ঘৰ সোঁফালে লৈ আহিছো? 6। গতিকে 10 to the power -6 এইটো হ'ব। গতিকে আমাৰ এনসাৰটো কোনটো হ'ব? এইটো নিশ্চয় বুজি পাইছা এইটো। এতিয়া আচলতে এইটো এই হেৰিটো কেনেকে হৈছে, মাইনাছ কিয় আহিছে আমি সেইটো চাওঁ। এতিয়া 0.0 কেইটা জিৰ' আছে? 5টা জিৰ'। 0.0000735। এতিয়া আমাৰ এইটোক যদি আমি কেই ঘৰ ইফালে লৈ আহিব লাগে, ইয়াতে যদি লৈ আহিব লাগে, ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব? 0. এইটো 0 5টা 0.735 আৰু একৰ পিঠিত কেইটা শূন্য দিব লাগিব? 6টা শূন্য দিব লাগিব। হ'ল? যদি আমি সংখ্যাটোৰ ইয়াতে যদি কিমান একৰ পিঠিত 6টা শূন্য দি, একৰ পিছত 6টা শূন্য দি আমি পূৰণ কৰো, আমি ইয়াতে যিহেতু লিখিছো সমান, কি সমান চিন দিছো, গতিকে আমি সংখ্যাটো একো
সংখ্যাটোৰ হৰণ ভগ্ন হ'ব দিব নোৱাৰো, বাঢ়িবও দিব নোৱাৰো, কমিবও দিব নোৱাৰো। যেহেতু পূৰণ কৰিছো হৰটোক, আমি লগটো পূৰণ কৰিছো, গতিকে আমি হৰটোকো পূৰণ কৰিব লাগিব। 6 কেনসেল কৰিলে সেইটোৱে পাম আমি। এতিয়া আমাৰ উদ্দেশ্য আমি একৰ পিছত কিয় 6টা শূন্য দিম, কাৰণ এইটো পূৰণ কৰিলেহে দশমিকটো ইফালে আগবাঢ়ি আহিব। 7ৰ 3 আৰু 7ৰ মাজত আহিব। কেইঘৰ 7 6 ঘৰ লৈ আহিব লাগিব। গতিকে একৰ পিছত 6টা শূন্য দিছো। নিশ্চয় বুজি পাইছে। এতিয়া এইটো মন কৰিবা, এইটো পূৰণ কৰিলে কিমান হল 7.35 হল। আমাৰ অপশনটো এইটো হৈছে, কিন্তু আচলতে কেনেকে হৈছে সেইটো তোমালোকক দেখুৱাব গৈছো। গতিকে 10 to the power 6, 7.35 into 10 to the power 6 আমি এনেকে লিখিলে কিন্তু প্ৰামাণিক ৰূপ নহব। এতিয়া আমি 7.35 into এইটো যদি আমি ওপৰত লৈ যাওঁ 10 to the power 2, 10 to the power -6, তাৰ মানে এইটো আচলতে এনেকে হৈছে। কিন্তু আমি পৰীক্ষাত ইমানখিনি নকৰো, গতিকে আমি কি কৰিম তেনেকে চিন্তা কৰিম, যদি দশমিকটো যিমান ঘৰ সোঁফালে লৈ আহো সিমান পইণ্টটো আমি ক'ত দিছো 7.35 কেইঘৰ আনিছো সোঁফালে 6 ঘৰ আনিছো, গতিকে 10 to the power -6। যদি দশমিকটো বাওঁফালে নিও লৈ যাম সংখ্যাটো আমি সৰু কৰা হ'ব, গতিকে 10 to the power তেতিয়া প্লাস হ'ব, যিমান ঘৰ লৈ যাম সিমানে প্লাস হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া এটা আমি যদি একেলগে আমি ইয়াৰে এটা প্ৰামাণিক ৰূপ চাব পাৰো, 753 into 10 to the power 3 এইটো আছে। এইটোৰ যদি আমি প্ৰামাণিক ৰূপ লাগে, আমাৰ এইটো প্ৰামাণিক ৰূপ নহয়, প্ৰামাণিক ৰূপ বুলি ক'লে আমি দশমিকটো ক'ত লাগিব, আমাৰ ইয়াতে লাগিব 7 আৰু 5ৰ মাজত। গতিকে এইটো আমি 7 আৰু 5ৰ মাজত দিলো, তেতিয়া আমাৰ কি হ'ব দশমিকটো 2 ঘৰ বাওঁফালে আনিছো আমি 10 to the power 2 into 10 to the power 3, তাৰ মানে 7.53 into 10 to the power 5 এইটো হ'ব তাৰ প্ৰামাণিক ৰূপ। তাৰ মানে আমাৰ দশমিকটো যেতিয়া বাওঁফালে আহিব এইটো প্লাস হ'ব পাৱাৰটো, আৰু সোঁফালে লৈ গলে সেইটো মাইনাস হ'ব। হল, নিশ্চয় বুজি পাইছা। এতিয়া চাবা নেক্সট 2.57 or 2.57 into 10 to the power -7 or মান কিমান। যদি এইটো মাইনাস হয় তেতিয়া কি কৰিম আমি 2.57, গতিকে পইণ্টটো ইয়াতে আছে, মাইনাস বুলি ক'লে পাৱাৰটো যেতিয়া মাইনাস হয় তেতিয়া কি হ'ব 10 to the power -7। এইটো মাইনাস হলে কি কৰিব, ইয়াৰ পিছত এইটো পইণ্টটো কোনফালে আহিব, আমি যেতিয়া লিখিম পইণ্টটো ইয়াতে যিমান ঘৰ কি আছে পাৱাৰটো যিমান আছে সিমানটা ঘৰ দশমিকটো বাওঁফালে আহিব। কি করুন, যিমান ইয়াতে পাৱাৰটো যিমান আছে, যদি মাইনাস থাকে পাৱাৰটো যিমান আছে 7 আছে, 7 ঘৰ বাওঁফালে আহিব। 7 ঘৰ বাওঁফালে মানে এইটো কি হ'ব 2.257, এইটো এক ঘৰটো আহিলে ইয়াতে হ'ল 2 3 4 5 6 7, তাৰ মানে দশমিককে শূন্য কেইটা লাগিব 6টা, গতিকে এনসাৰ হ'ব কেইটা 6টা লিখলো, গতিকে অপশন হ'ব C2। নিশ্চয় বুজি পাইছা। গতিকে এইটো আমি মনত ৰখাৰ কাৰণে 10 to the power -7 থাকিলে এইটো ইফালে হ'ব, আৰু যদি এইটো হয় 2.57 into 10 to the power +7 তেতিয়া দশমিকটো সোঁফালে গুচি যাব। 257 কেই ঘৰ যাব 7 ঘৰ যাব, এইটো 1 ঘৰ 2 ঘৰ আহি 3 4 5 6 7, 7 ঘৰ দশমিকটো সোঁফালে গুচি যাব। একো দিয়া নাই, দশমিকটো সদায় ওপৰত থাকে যিকোনো সংখ্যাৰে, গতিকে এইটো হ'ব
অপশন দিয়া নেক্সট গতিকে এই ধৰণৰ কোৱেশ্চন দিয়ে এইটো তোমালোকে ভালকে মন কৰিবা তাৰ পিছত আছে 5 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ পৰিসীমা কিমান গতিকে 5 সেন্টিমিটাৰ বৰ্গৰ আমাৰ যেটো পৰিসীমাৰ যেটো সূত্ৰ এটো কিমান বৰ্গৰ চাৰিটা বাহুৰ মাপ সমান গতিকে 4 পূৰণ যেটো বাহুৰ মাপ গতিকে পৰিসীমা আমাৰ বাহুৰ 4 পূৰণ 5 মানে কিমান সেন্টিমিটাৰ 20 সেন্টিমিটাৰ গতিকে 20 সেন্টিমিটাৰ হলে ইয়াতে কি দিছে 25 সেন্টিমিটাৰ নহয় কাৰণ এটো হ'ব পাৰে তোমালোকৰ এটো কি ভুল হ'ব পাৰে কালি সূত্ৰটো কৰিব পাৰা কিবা কাৰণ সেই কাৰণে ইয়াত দিছে 25 সেন্টিমিটাৰ 25 বৰ্গ সেন্টিমিটাৰ গতিকে 25 টো নহয় 20 সেন্টিমিটাৰ 20 বৰ্গ সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ এটা যেতিয়া পৰিসীমা বুলি কয় পৰিসীমা মানে তাৰ বৰ্গটোৰ চাৰিওকাষৰ দৈৰ্ঘ্য গতিকে দৈৰ্ঘ্য বুলি ক'লে তাৰ এককটো হ'ব সেন্টিমিটাৰ ঠিক আছে এইটো কনফিউজ নহয় তোমালোকৰ খেলিমেলি হ'ব পাৰে এই কাৰণে এনেকে কোৱেশ্চনটো দিব পাৰে এটা বৰ্গ সেন্টিমিটাৰ দিলে এটা সেন্টিমিটাৰ দিলে বৰ্গটো কেতিয়া বৰ্গ সেন্টিমিটাৰ এককটো কেতিয়া হ'ব যেতিয়া এটা ক্ষেত্ৰফলৰ খালি উলিয়া হয় তেতিয়া বৰ্গ সেন্টিমিটাৰ কথাটো হয় বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ বা বৰ্গ কিলোমিটাৰ এটো হয় নিশ্চয় বুজি পাইছা এটো তলৰ কোনটো সমানুপাতত আছে ইয়াৰে কোনটো সমানুপাতত আছে এটো উলিয়াব লাগিব যেনে আমাৰ ইয়াতে আছে 12:21 12:21 মানে এটো কি হ'ব 12/21 গতিকে এটো কি হেৰে যাব 3 ৰে 4 বাৰ 3 ৰে 7 বাৰ মানে 4:7 হ'ল আৰু 32:56 গতিকে 32/56 এইটো 8 ৰে 8 7 গুণ 56 8 4 গুণ 32 4:7 গতিকে আমাৰ এইটো 4:1 সমানুপাত এইটো অনুপাত আৰু এই অনুপাত দুটা যেটো সমান গতিকে প্ৰথমে সমানুপাতত আছে আৰু এনেও এটাতকে বেছি সমানুপাতত ইয়াতে কোৱেশ্চনটো মতে দিয়া নাথাকিব গতিকে আমাৰ প্ৰথমটো হ'ব কিন্তু কেতিয়াবা কি হ'ব পাৰে এনেকে দিয়া থাকিল তোমাৰ কোনটো সমানুপাতত আছে এনেকে দুটা সমানুপাতত দিয়া থাকিল এ পৰীক্ষা দিব পাৰে যে এটো দিছে এটো সমানুপাতত থকাটো দিছে আমি এই কাৰণে কেতিয়াবা চাব লগা হ'ব পাৰে গোটেইটা দি কৈছে কি এ আৰু বি সমানুপাতত আছে বা এ আৰু সি সমানুপাতত আছে বুলি কৈছে অকল এ সমানুপাতত আছে বা এটা দিছে এ আৰু ডি সমানুপাতত আছে তেনেকুৱা কোৱেশ্চন দিয়ে দিয়া মানে এটাতকে বেছি এনসাৰ থকাও দিয়ে এনসাৰ থকা থাকিলে কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ হ'ব বল এটো আমি বুজি পালো এটো এ হ'ল নেক্সট কোৱেশ্চনটো তলৰ কোনবোৰ সংখ্যা সমানুপাতিক ক্ৰমত আছে সমানুপাতিক ক্ৰম মানে এতিয়া আমি চাম 2/4 এটো ৰিজাল্টটো কি 2/1 6/8 আমি যদি চাও এটো কিমান 3 আৰু 4 এটো 4/3 এটা সমান নহয় সমানুপাতিক ক্ৰমত থকা বুলি আমি নকওঁ তাৰ পিছত চাও আমি 10/20 মানে 2/1 30/60 এটো 2/1 গতিকে এইটো সমান আৰু এইটো সমান দি আছে গতিকে আমি কম বি অপচনটো মানে 10 20 30 60 এটো কি আছে সমানুপাতিক ক্ৰমত থকা বুলি কম নিশ্চয় বুজি পাইছা সমানুপাতিক ক্ৰম আৰু সমানুপাত এবাৰ আনটো কোৱেশ্চন চাবা বৃত্তৰ কালি a pi r square r2 ব্যাসাৰ্ধ আমি জানো বৃত্তৰ কালিটো pi r square r2 এটা বৃত্তৰ ব্যাসাৰ্ধ যদি a বাঢ়ে a মানে যদি কালিটো বাঢ়ে তেতিয়া কি হ'ব r2 কি হ'ব আৰু যদি r কমে তেতিয়া a2 কি হ'ব r মানে ব্যাসাৰ্ধ কমিলে আমি জানো এটা বৃত্তৰ যদি কালিটো বাঢ়ি যায় ব্যাসাৰ্ধ এটো ফুল ব্যাসাৰ্ধ কালিটো বাঢ়ি যায় মানে বৃত্তটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব কালিটো বাঢ়ি যায় মানে ইয়াৰ কালিটো যেটো হৈছে এইটো কালিটো এইটো আমি r ড্যাশ বুলি কলো ইয়াৰ কালিটো যিমান হ'ব ইয়াৰ কালিটো যদি বেছি হয় তেতিয়া a বাঢ়ে তেতিয়া কি হ'ব r বাঢ়িব r কি হ'ব বাঢ়ি গৈছে আৰু যদি
এ মানে কালি যদি আর কমি যায়, আরটো যদি কমি যায় কালি তেতিয়া কি হব, কমিব, গতিকে এইটো কমে, তাৰমানে বাঢ়ে কমে, খালি ঠাইত এইটো হব বি অপশন হব। নিশ্চয় বুজি পাইছা? আজিলৈ আমি ইমানতে সামৰিছো, ধন্যবাদ।